हेलो फ्रेंड्स मैं चौधरी आपनालोकर मरमर चैलेंज शाम चैनल स्वागतम जानाइছো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে যোৱা 2-3 দিনৰ পৰা এটা খবৰ বহুতো ভাইৰেল হৈ আছে যে প্ৰত্যেকটো সিমৰ কোম্পানীয়ে প্ৰত্যেকটো সিমতে ফ্ৰী ৰিচাৰ্জ দি আছে। তো মোক বহুতো বন্ধুৱে বা বহুতো ভিউয়াৰ্সে আৰু বহুতো ব্যক্তিয়ে মোক ফোন মাৰি কমেন্ট কৰি খুদি আছে যে আমি সেই ফ্ৰী ৰিচাৰ্জসমূহ আমি আমাৰ সিমত কেনেকৈ এক্টিভ কৰিম। তো তাৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম আৰু লাইভ দেখুৱাই দিম যে আপুনি কেনেকৈ আপোনাৰ সিমত সেই ফ্ৰী ৰিচাৰ্জটো এক্টিভ কৰিব পাৰিব। তো এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক আৰু আপোনাৰ কনফিউজটো ক্লিয়াৰ কৰি লওক। মই এই টপিকটো লৈ কেইবাজনৰ লগত তৰ্ক যুক্তিও কৰিছো। মোক এজন MA পাস লৰাও এইটোৰ বিষয়ে কৈছে যে মই ফ্ৰী ৰিচাৰ্জটো পাইছো আৰু মোক তেখেতে নিজে মেছেজটো দেখাইছে। তো সেই ফ্ৰী ৰিচাৰ্জটো আপুনি কেনেকৈ পাব মই লাইভ আপোনালোকক দেখুৱাই দিবলৈ যত্ন কৰি আছো। তো আপোনাৰ মোবাইলত বা আপুনি যেটো সিম ইউজ কৰে তো সেই মোবাইলটোত গৈ ডায়াল কিপ্যাডত যাব গৈ আপুনি 1299 আপুনি নিচে চাবলৈ পালে 1299ত কল কৰিব। যেহেতু মই জিঅ' সিম ইউজ কৰো আপোনালোকে নিশ্চয় শুনিবলৈ পাই আছে। কল কৰাৰ লগে লগে আপোনাক কল ইন হৈ যাব অৰ্থাৎ 0 সেকেন্ড হোৱাৰ লগে লগে সেই কলটো কাটি যাব আৰু লগে লগে আপোনাক এখন মেছেজ দিব। তো আপুনি নিশ্চয় চাবলৈ পালে মোৰ সেই মেছেজটো আহিল। তো মেছেজটো চাই লও মোৰ কিমান টকা ৰিচাৰ্জ হল ফ্ৰী। তো আপোনালোকে নিশ্চয় চাবলৈ পাইছে এই নতুন মেছেজ যেটো আহিছে জিঅ' সিম জিঅ' बैलेंस फॉर जिओ नम्बर আপুনি নিশ্চয় চাবলৈ পালে ইয়াত কৈছে। তো আপুনি নিশ্চয় চাবলৈ পাইছে এনেকুৱা এখন মেছেজ দিয়ে। তো ইয়াত কৈছে RS 199 1 month 1.5 GB তো ডে প্লেন 897.20 MB আউট অফ 1.5 GB ডেজ মোৰ যেটো 1.5 GB দৈনিক ডাটা আছিল। তো তাৰ পৰা মোৰ সেভ হৈ আছে বা ইউজ কৰিবলৈ বাকি আছে 897 MB। তো আপোনাক এনেকুৱা দেখাই দিয়ে আৰু SMS মোৰ 99। তো আপুনি যেটো নিউজ পাই আছে তো সেই নিউজটো সম্পূৰ্ণ ফেক। তো আপুনি যেতিয়া 1299ত কল কৰিব তেতিয়া আপোনাক আপোনাৰ সেই নাম্বাৰটো যেটো আগত ৰিচাৰ্জ কৰিলে সেই ৰিচাৰ্জটোকে আপোনাক দেখুৱাব যে টিল নাও অৰ্থাৎ আপোনাৰ বৰ্তমান ব্যালেন্স বা MB বা SMS কিমান আছে আৰু সেই পেকটোৰ বা প্লেনটোৰ ভ্যালিডিটি কিমান লৈ আছে সেইটোহে দেখুৱাই দিয়ে। আপুনি চাই লওক এবাৰ ভালদৰে। তো আপুনি নিশ্চয় চাবলৈ পালে এই যেটো কনফিউজ আছিল আপোনাৰ নিশ্চয় ক্লিয়াৰ হৈ গল। তো যেটো নিউজ